নীলিফা নীলিফা চাহ কাপ দেচোন হেল্ল' আপুনি আহিলে নেকি ঠিক আছে মই গৈ আছোঁ আধা ঘণ্টাৰ পিছত গৈ আছোঁ ঠিক আছে কি যে বোৱাৰী বিয়া পাতিলো চাহ কাপে বনাব নাজানে হাইদাৰ বাবা এইফালে আহাচোন আম্মা কি হল আম্মা আম্মা এই নীলিফাই দেখোন যৌতুকৰ পইচাখিনি নানিলে একে আম্মা কিবা এটা কৰিব লাগিব তুমি কোৱাচোন ঠিক আছে আম্মা মই কৈ আছো ঠিক আছে আম্মা আন্টি 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 ভাইজান দেখোন আহা হ'ব আহা আন্টি তই ভালে আছ ভাইজান আছো দিয়া ভালে শুনা দেখোন কেতিয়া আহিলা নাই অলপ আগতে আহি পাইছো চাহ দিলানে নীলিফা নাই চাহ নালাগে মই এই ভণ্টিৰ এবাৰ খবৰ ল'ম বুলি আহিলো তাই নাখালে হ'বনে যোৱাচোন চাহকাপ বনাই লৈ আহা মুন্না তোমাৰ ভনীয়েৰাজনী সুখত থকাটো বিচৰানে কিবা চিন্তা কৰিছানে চিন্তা কৰাটো কৰিছোৱেই ইমানবোৰ বস্তু দিয়াৰ পিছত আৰু ইমানবোৰ টকা আমি কেনেকৈ দিম তুমি কাম এটা কৰা এইটো বছৰ মোৰ কোম্পানীত খুবেই লছ তুমি তোমাৰ ঘৰত ফোন কৰি কোৱা মোক এইকেইটা দিনৰ ভিতৰতে 5 লাখ টকা এটা দিবলৈ কোৱা তুমিতো বিয়াৰ পিছত মোৰ ঘৰলৈকে একোৱে আনা নাই তুমি মোক এইটোৱে হেল্প কৰা আৰু তুমি মোক একোৱে হেল্প কৰিব নালাগে প্লিজ তুমি তোমাৰ ভাইজনক ফোন কৰি 5 লাখ টকা এটা আনিব দিয়া তুমি ফোন কৰি ক'বা দেই কালি পৰহিৰ ভিতৰত পইচাটো লাগিব ভাইজান ভণ্টি তোক মই ফোন কৰিম বুলি ওলাইছিলোঁৱে আমাৰ বেমাৰ তই যিমান পাৰ সোনকালে ঘৰলৈ গুচি আছো ঠিক আছে মই যাম দিয়া আম্মা আমাৰ ঘৰৰ আম্মাৰ বেমাৰ মই ঘৰত যাব লাগে কি ক'লা তুমি গ'লে ঘৰৰ কামবিলাক কোনে কৰিব তোমাৰ ঘৰৰ পৰা কাম কৰা মানুহ পঠাইছে নেকি মাৰতো মৰা নাই নহয় বেমাৰহে হৈছে যোৱা ঘৰৰ কামবিলাক কৰা আম্মা এটা কথা হ'ল নহয় বৌয়ে কাৰ লগত মোবাইলত ইমান কথা পাতি থাকে এই নাজানো নহয় তাই যদি সংসাৰ পাতিব মনে নাই তালাক দি গুচি গ'লে হ'ল তুমি ঠিকে কৈছা হেল্ল' কোনে ফোন কৰিছে ফোন এটা আহিছে কোনে ফোন কৰিছে আৰে তুমি মোৰ ফোন কিয় ৰিচিভ কৰা তোমাৰ ওপৰত মোৰ অধিকাৰ আছে মোৰ ওপৰত তোমাৰ অধিকাৰ আছে তুমি সমাজৰ দৃষ্টিতে মোৰ পত্নী কিন্তু মোৰ দৃষ্টিত তুমি সদায় মোৰ ঘৰৰ কাম কৰা বাই হয় আৰু বাৰ নিচিনা কৈ থাকিবা বেছি গণ্ডগোল কৰিলে বেয়া হেল্ল' ভাইজান অলপ পইচা লাগিছিলে নহয় কি কৰ তই পইচা লাগিছিলে আৰু অলপ ঘূৰিবৰ কাৰণে পইচা লাগে ঐ ভাইটি পইচা এনেকুৱা বস্তু নেকি বিচাৰিলে যে পাই মোৰ হাতত এতিয়া পইচা নাই বিয়াখন পাতি উঠিছোহে এতিয়াতো ক'ৰ পৰা পইচা দিওঁ কিমান ধাৰত পৰি আছ তই জানো এইবোৰ খবৰ লৈছ বিয়া পাতিলে বুলি মানুহৰ লগত পইচা নাথাকে নেকি আৰে ভাইটি বিয়াখনত কিমান খৰচ হৈছে অকলে মই খৰচবোৰ কৰিব লগা হৈছে তহঁতে জানো মোক অকণমান হেল্প কৰিছ তুমি বৌক লৈ কেনে ঘূৰিবৰ কাৰণে পইচা হয় আৰু মোক দিবৰ কাৰণে তোমাৰ পইচা নহয় আৰে বৌয়েক লৈনো মই ক'ত ঘূৰিবলৈ গৈছো আৰু মোৰ একেবাৰে পইচা নাই আম্মা আৰু তই ভালকৈ জানো কিমান ধাৰলৈ বিয়াখন পাতিছো হা ইমান ধাৰৰ মাজতো তই আহিবি পইচা বিচাৰিবি আম্মাক পইচা লাগিব আব্বাক পইচা লাগিব ক'ত পাওঁ পইচা মই হ'ব নালাগে দিয়া
ঠিক আছে। শুন ভাইটি